Hello everyone, hello student. আজি মই তোমালোকক ইংলিছ ৰিডাৰ যিটো বুকটো আছে SB চিৰিজৰ AB পাব্লিকেশ্যনৰ এইটো জাতীয় বিদ্যালয়ত চলা এইটো কিতাপ বহুতো জাতীয় বিদ্যালয়ত এইটো কিতাপ পঢ়োৱা ঠিক আছে ইংলিছ ৰিডাৰ বুকটো এই কিতাপৰ প্ৰথম যিটো অধ্যায় আছে তোমাৰ হোৱাট ডাজ লিটিল বাৰ্ডি সে হোৱাট ডাজ লিটিল বাৰ্ডি সে এই কবিতাটো মই তোমালোকৰ যিবিলাক এক্টিভিটি দিছে বা কোশ্চেন এনচাৰ দিছে এইবিলাক মই তোমালোকক ঠিক আছে কৰি দেখুৱাম তো তোমালোকক যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে তো মই এবাৰ কবিতাটো কৈ আছোঁ ঠিক আছে কবিতাটোৰ নাম হৈছে হোৱাট ডাজ লিটিল বাৰ্ডি সে ঠিক আছে আৰু ইয়াৰ যিটো ৰাইটাৰ হৈছে আলফ্ৰেড টেনিছন ঠিক আছে ইয়াৰ পয়েটটোৰ নাম হ'ল আলফ্ৰেড টেনিছন ঠিক আছে কবিতাটো কি যে হোৱাট ডাজ লিটিল বাৰ্ডি সে ইন হাৰ নেষ্ট এট পিপ অফ ডে লেট মি ফ্লাই সেজ লিটিল বাৰ্ডি মাদাৰ লেট মি ফ্লাই এৱে বাৰ্ডি ৰেষ্ট এ লিটিল লংগাৰ till the little wings are stronger so she rests a little longer then she flies away ঠিক আছে তোমালোকে সুন্দৰকৈ ৰিডিং কৰিবা আৰু মুখস্থ কৰিবা এইটো ঠিক আছে প্ৰশ্ন উত্তৰখিনি আলোচনা কৰি আছোঁ প্ৰথমটো যিটো কুৱেশ্যন আছে এইটো কি দিছে ৰিডিং কম্প্ৰিহেনশ্যন কমপ্লিট দিছ পেৰাগ্ৰাফ ইউজ দ্য ৱাৰ্ড গিভেন ইন দ্য বক্স ইয়াত বক্সত যিবিলাক ৱাৰ্ড দিয়া আছে এই ৱাৰ্ডবোৰেৰে আমি এই খালী ঠাইখিনি পূৰণ কৰিব লাগিব ঠিক আছে আমাৰ কবিতাত আছে বাৰ্ডি ইয়াতে কি হ'ব বাৰ্ডি ৰেষ্ট এ লিটিল লংগাৰ বাৰ্ডি ৰেষ্ট এ লিটিল লংগাৰ ঠিক আছে বাৰ্ডি ৰেষ্ট এ লিটিল লংগাৰ টিল দ্য লিটিল কি হ'ব উইংছ এই যে উইংছ আছে না এই উইংছটো ইয়াত উইংছ আর স্ট্রঙ্গার ঠিক আছে সো শি রেস্ট কেউ এই যেটু আছে লিটিল লংগার দেন শি কি হব তাহলে এইটো গেল লংগার গল রেস্ট গল লিটিল গেতে ফ্লাইজ টু বাকি থাকে তাহলে কি দেন শি ফ্লাইজ FLI ইয়েস ফ্লাইজ ঠিক আছে এটা তোমালোকৰ 2 নম্বৰৰ কোশ্চেন বিলাক চোৱা answer the following questions এক নম্বৰটো কি আছে what is the point of the poem what does the little birdie say what does the little birdie say আমাৰ কবিতাটিৰ কবি কোন ঠিক আছে কবিতাটিৰ কবি কোন মই ইয়াতে লিখি দিছোঁ ঠিক আছে কোশ্চেন আনসাৰ বিলাক who is the poet of the poem what does little birdie say ঠিক আছে ইয়াৰ এনসাৰটো হ'ল আলফ্ৰেড টেনিছন ঠিক আছে আলফ্ৰেড টেনিছন আর 2 নম্বৰটো কোশ্চেন হ'ল Question number 2 let me fly who says this মানে let me fly মোক উৰিবলৈ দিয়া বুলি কোনে কৈছিল who says this কোনে কৈছিল the little birdie says this ঠিক আছে এনসারটো হ'ব the little birdie says this ঠিক আছে 3 number 2 is what does the little birdie say in the morning ৰাতিপুৱা সৰু চৰাইৰ পোৱালিটো কি কৈছিল ঠিক আছে ইয়াৰ এনসারটো হ'ল in the morning the little birdie says to his mother to let her flies away from their nest. Yes. In the morning, the little birdie says to her mother to let her flies away from their nest. Yes. It is what tomorrow. 4 number 2. Why does the mother bird ask her baby to take rest? Answer 2. The mother bird asks her baby to take rest because the little birdie's wings are not stronger yet to fly. Yes, sir. এটা তোমালোকে 5 নম্বর কোশ্চেন when does the little birdie flies away and answer to hol the little birdie flies away when her wings become stronger to fly yes আমি আরেকবার কই দিয়েছি
The little birdie flies away when her wings become stronger to fly. ঠিক আছে, তো তোমালোকৰ বি নম্বৰটো হ'ল। এতিয়া তোমালোকে চি নম্বৰটো চোৱা। চি নম্বৰ কৈছে গিভ এ ৰাইমছ, ইয়াৰ ৰাইমিং ৱৰ্ড কৈছে। চে কি হ'ব? চে ইয়াতে ডে হ'ব। ঠিক আছে, আৰু এটা লংগাৰ আছে, এইটো কি হ'ব? ষ্ট্ৰংগাৰ হ'ব। STRONGER। ঠিক আছে, ইয়াতে ষ্ট্ৰংগাৰ হ'ব। আৰু দুই নম্বৰটো দিছে কি মেক সেন্টেন্স ইউজিং দ্য ফলোইং ফ্ৰেজেছ। মেক মানে সেন্টেন্স বনাব দিছে। ঠিক আছে, ফ্লাইজ অৱে কি হ'ব? এইটো এনেকৈ লিখিলে হ'ল দ্য বাৰ্ড ফ্লাইজ অৱে। ঠিক আছে, ফ্লাই অৱে, দ্য বাৰ্ড ফ্লাইজ অৱে। থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ কাৰণে ভাৰ্বৰ লগত এছ বাই এছ। ঠিক আছে, দ্য বাৰ্ড ফ্লাইজ অৱে। লিটিল লংগাৰ, এইটো এনেকৈ লিখিলে প্লিজ stay a little longer and finish your tea। লিখা আছে বা কিতাপ। ঠিক আছে, ইয়াত তোমালোকে কিতাপৰ পৰা লিখিবলৈ এনেকুৱা নহয়, তোমালোকে যিকোনো সেন্টেন্স তোমালোকে লিখিব পাৰা। ঠিক আছে, ফ্লাই অৱে, দ্য বাৰ্ড ফ্লাইজ অৱে, লিটিল লংগাৰ, প্লিজ ষ্টে লিটিল লংগাৰ এণ্ড ফিনিছ ইয়ৰ টি। ঠিক আছে, এনেকৈ লিখিলে হৈ যাব। এতিয়া তোমালোকৰ এক্টিভিটি এটা কৰিব দিছে। কি কৈছে? এইটো এৰেঞ্জ দ্য ফলোইং ৱৰ্ড ইন ৰাইমছ। ঠিক আছে, ৰাইমছত কি কৰিব? এৰেঞ্জ কৰিব। ঠিক আছে, তো ইয়াতে কেইটা? এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, ছয়টা, সাতটা, আঠটা, নয়টা, 10টা, 11টা, 12টা দিছে। ঠিক আছে, এটা বিৰ ৰাইমিং ৱৰ্ড কি হ'ব? বক্সৰ ৰাইমিং ৱৰ্ড কি হ'ব? কাৰৰ ৰাইমিং, এনেকৈ চব কেইটাৰে ৰাইমিং ৱৰ্ড মিলাব দিছে, এৰেঞ্জ কৰিব দিছে। ঠিক আছে, ইয়াতে কি হ'ব? বি টু কি হ'ব? বি টু মি হ'ব। বি বি আৰু মি হ'ব। ঠিক আছে, বক্স হক্স। ঠিক আছে, কাৰ ফাৰ হ'ব। মিল্ক সিল্ক হ'ব। বুক কুক হ'ব। আৰু ফিছ ডিছ হ'ব। ঠিক আছে, মই এনেকৈ লিখি দিছোঁ, তোমালোকে লাগিলে স্ক্ৰীনশ্বট মাৰি ল'বা। ঠিক আছে, বি মি বক্স হক্স কাৰ ফাৰ মিল্ক সিল্ক বুক কুক ফিছ ডিছ। ঠিক আছে, তো তোমালোকৰ এইখিনি মই তোমালোকক বুজাই। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ঠিক আছে, থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।